নে চেলিব্ৰেশ্যন বেলেগকৈ হ'ব? চেলিব্ৰেশ্যন মানে কি, আমি বিবাহ পৰা আহিছোঁ, ইমান দিন চব টেনশ্যনত আছিলে, অকল ফূৰ্তি ফাৰ্তা কৰিছে, নাচিছে বাগিছে। ৰুবুল মোৰ ভাল বন্ধু, তেওঁ নতুনকৈ কেনেকুৱা লাগিছে জুবিনক লগ? ভাল লাগিছে। অসমৰ ৰাইজক অনুৰোধ কৰিছোঁ, প্ৰত্যেকজন ব্যক্তিয়ে কি অসমীয়া হওক হিন্দী ভাষী হওক সকলোৱে চিনেমাখন চাওক আৰু অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী আগুৱাই লৈ যাওক। আপোনাক এটা কথা সুধিছোঁ, বহুত দৌৰিলে, মানুহক কৈ আছিলে দৌৰি দৌৰি যাম মিছন চাইনা চাম, এতিয়া দৌৰি দৌৰি মানুহক মিছন চাইনা চাবলৈ মাছতে আপুনি নিজে ভাগৰুৱা হৈ গৈছিলে এটা সময়ত, কিন্তু আজি ভাগৰবিলাক দূৰ হৈছেনে নাই? আজিও ভাগৰুৱা। কাইলৈ আকৌ মই চিনেমা হলত যাম বিভিন্ন, তাৰপিছত মই দিল্লী যাম গধূলি 6টা বজাত 5টা বজাত। দিল্লীটো হৈছে এইবাৰ দিল্লী প্ৰথমবাৰৰ কাৰণে, দিল্লী, মুম্বাই, পুনে, বেংগলোৰ ফাৰ্ষ্ট টাইম অসমীয়া চিনেমা ৰিলিজ হ'ব একেলগে PVR। চ' ইটছ এ গুড নিউজ। আৰু চবেই উৎসাহ দেখুৱাইছে, এক্সাইটমেণ্ট, অসমীয়া চিনেমা আগবাঢ়ি যাওক। সুখবৰ যে দিল্লী, বেংগলোৰ আদি বিভিন্ন ছবিগৃহত 3 দিনৰ কাৰণে ইতিমধ্যে প্ৰতিজন হাউচফুল হৈছে, উভতি গৈছে। তেওঁলোকৰ কাৰণে এইটো অসমীয়া চিনেমাৰ কাৰণে এটা বহু সুখবৰ। বহুদিনৰ পিছত বহুত এটা ৰিস্ক ল'লে, যদি আপুনি এই ৰিস্ক লোৱাৰ কাৰণে এনেকুৱা ধৰণৰ কৰ্ণেল গোস্বামীয়ে সদায় ৰিস্ক লয়। চিনেমাখনো মই ৰিস্ক লৈছোঁ, চিনেমাত এক্টিং কৰোঁতে ৰিস্ক লৈছোঁ, মোৰ ভৰি ভাগি গৈছে, তথাপি এক্টিং কৰিছোঁ। তেনেকৈ ভগা ভৰি এক্টিং কৰিছোঁ, একশ্যন শ্বট দিছোঁ। আৰু কৰ্ণেল গোস্বামী এনেকুৱা এটা কেৰেক্টাৰ দেখুৱাইছোঁ চিনেমাখনত, যি সদায় কুল থাকে, চিন্তা কৰি থাকে, কিন্তু যুদ্ধ জিকিবই লাগিব, কথাটো সেইটো। আৰু এটা কথা সুধিছোঁ দেই, চিনেমাৰ প্ৰিমিয়াৰ শ্ব'ৰ পিছত আপুনি নুখুলিলে কিন্তু কৰ্ণেল হয়তো এটা নিউ ষ্টাইল নেকি? মই এক্স আৰ্মি কৰিছোঁ, সেইকাৰণে নাই খোলা। ষ্টাইলিছ কৰ্ণেল আৰু কিছুমান কৰ্ণেল থাকে। মানে ছ'চিয়েল মিডিয়াত বহুত চৰ্চা আছে যে কৰ্ণেলে ফুলি খোলা নাই, এই কথাটো কি? কৰ্ণেল ফুলি নিপিন্ধে আচলতে, সেইটো এটা ভুলত থাকি গ'ল, কিন্তু ষ্টাইলিছ কৰ্ণেল আৰু কিছুমান কৰ্ণেল থাকে তেনেকুৱা। গান গাবলৈ নকয় ইতিমধ্যে এটা বেলেগ, মই সেইকাৰণে গানো গোৱা নাই চিনেমাখন বেছি। মোৰ লিপছত অকল এটা গানেই আছে চিনেমাখন। মানুহে ভাবে যে জুবিন গাৰ্গ ছিংগাৰ, তাৰ ভইচত কিজানি 3টামান গান থাকিব নেকি, নাই, কিন্তু এটা গানেই আছে। ইতিমধ্যে হিট হৈছে। যদি কেনেবাকৈ এটা নিগেটিভ কথা কৈছোঁ, যদি কেনেবাকৈ মূৰদুলি উঠিব নোৱাৰিলেহেঁতেন, বাকী প্ৰডিউচাৰৰ কাৰণে বৰ ডাঙৰ এটা অসুবিধাৰ সন্মুখীন হ'লহেঁতেন অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী। আপুনি এই ক্ষেত্ৰত বহুত সাহসেৰে আগবাঢ়িলে। এই ক্ষেত্ৰত আপুনি কাক এই মুহূৰ্তত কৃতজ্ঞতা জনাব বিচাৰে? কাৰ আপোনাৰ ইতিমধ্যে গৰিমা গাঁৱৰ বিভিন্ন আপোনাৰ অনুৰাগী আছে। মই চবকে জনাম, কাৰণ মোৰ ইউনিটটো বহুত ডাঙৰ আছিলে, প্ৰায় 75টা মানুহ, চবে পাগল নিচিনা কষ্ট কৰিছে এইখন চিনেমাত। মোৰ ফেন ক্লাব নিজে পোষ্টাৰ বনাই পেলাই লগাইছে, এইটো আচৰিত কথা, প্ৰথমবাৰ। তেওঁলোকক ধন্যবাদ দিম, ৰাইজক ধন্যবাদ দিম। যিমান কলেজ ইউনিভাৰ্চিটি গৈছোঁ, চব ল'ৰা ছোৱালী চব ওলাই আহিছে, দৌৰি দৌৰি যাম, মিছন চাইনা যাম, তেওঁলোকক ধন্যবাদ দিম। আৰু ডাঙৰ চিনেমা বনাম। আৰু এটা কথা ছ'চিয়েল মিডিয়াত ওলাইছে, জুবিন গাৰ্গে চহৰত প্ৰমোচনৰ কাৰণে ঘূৰিলে, হয়তো গোটেই অসমত ঘূৰিব পৰা কাৰণে সম্ভৱ নহয়, গাঁৱত প্ৰমোচনৰ কাৰণে নগ'লে বুলি কৈছে। এই মুহূৰ্তত কি ক'ব বিচাৰিব? গাঁৱত যিহেতু মই মেইন জেগাবিলাক লৈছোঁ, ডিষ্ট্ৰিক্ট ৱাইজ তেনেকৈ ভগাইছোঁ, কাৰণ গোটেই অসম ঘূৰিব লাগিলে মই 4 মাহ ঘূৰিব লাগিব। সময় নাই, চিনেমা ৰিলিজ কৰিব লাগে। মই কিমান চাম, মই প্ৰমোশ্যন কৰিম নে পষ্ট প্ৰডাকশ্যন চাম নে বেকগ্ৰাউণ্ড মিউজিক কৰিম, কাৰণ মই চব একে, মই ওৱান মেন আৰ্মি। ষ্টৰি মোৰ, স্ক্ৰীন প্লে মোৰ, ডাইলগ মোৰ, ডাইৰেকশ্যন মোৰ, এক্টিং মোৰ, মিউজিক ডাইৰেকশ্যন মোৰ, বেকগ্ৰাউণ্ড মিউজিক মোৰ, পষ্ট প্ৰডাকশ্যন মই চাব লাগে। মই কিমান কৰিম? মই পৰহিটো পঢ়ি দিলোঁ, মই নোৱাৰোঁ আৰু। এনাৰ্জি ক'ত পালে? এইটো মিছন চাইনা আৰু কৰ্ণেল গোস্বামী চাইনা বৰ্ডাৰ সোমালে নে নাই? গ'লোঁ, তাত শ্বুট কৰিছোঁ মই। চাইনাৰ ক'ত মই ছিকিমতো গৈছোঁ, অৰুণাচল চাইনা বৰ্ডাৰত গৈছোঁ, 2টা জেগাত গৈছোঁ। আজিৰ পৰা অন্ততঃ 60 নিশ্চয় বুলি নকওঁ, এসপ্তাহৰ পিছত 60 নিশ্চয় পাব। উশাহটো লৈছোঁ আৰু উশাহ ল'ব পৰা গৈছে। এতিয়া আপোনালোকৰ চিনেমা, মোৰ নহয়। এয়া আছিল জুবিন গাৰ্গৰ গোস্বামী ৰিপৰ্টিং ফ্ৰম মিছন চাইনা, অভাৰ এণ্ড আউট। এয়া আছিল জুবিন গাৰ্গৰ মিছন চাইনাৰ প্ৰিমিয়াৰ শ্ব'ৰ পিছত 60 নিশ্বাস পেলোৱা এটা মুহূৰ্ত বৰ্তমান চেলিব্ৰেশ্যন মুডত আছে।